আজিৰ কবিতাটো লিখিছে অবিনাশ কলিতাই। নিসংগতাই এতিয়া মোৰ সন্মুখত এখনি নৈ হৈ ধৰা দিয়ে। নদীৰ সোঁত হৈ এফালৰ পৰা খহাই নিয়ে মোৰ হৃদয় কোঠালীৰ সপোনবোৰ। দৰিদ্ৰতাই এতিয়া মোৰ সন্মুখত আওখীৰ এন্ধাৰৰ দৰে ধৰা দিয়ে। বিয়পি পৰে চৌদিশে, বিচাৰি নাপাওঁ অলপ পহুৰুঙা। বাওনা হৈ আকাশ ঢুকি পোৱাৰ সপোন নিমিষতে ভাঙি যায়। জীৱনটো এতিয়া এখনি নৈ হৈ বৈ যায় অবিৰাম। বন জুইৰ দৰে জ্বলি ছাৰ খাৰ হৈ গৈছে এফালৰ পৰা আশাবোৰ।